हाय फ्रेंड्स, राणा मानसिस ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ডিঙি আৰু পিঠিৰ যতন আমি কেনেদৰে ল'ব লাগে। বহু লোকে যেতিয়া ঘৰত স্কাৰ্ফ বা ফেস পেক লগায় তেতিয়া তেওঁলোকে ডিঙিত লগোৱাটো প্ৰয়োজনবোধ নকৰে। তাৰ ফলত মুখৰ ৰঙতকৈ ডিঙিৰ ৰং সামান্য হ'লেও বেলেগ দেখা যায়। পিঠিৰ কথা নকলেও হ'ব, পিঠি সদায় পিঠিয়ে দিয়া যায়, যাৰ ফলত পিন্ধু বুলি যিকোনো ডিজাইনৰ ব্লাউজ আমি পিন্ধিব নোৱাৰো। সেই দুখ আমি মনতে সামৰি থব লগা হয়। প্ৰথমতে আমি ডিঙিটোৰ বিষয়ে জানো আহক। তাৰ বাবে আমি ল'ব লাগিব 3 চামুচ চাউলৰ গুড়ি, 2 চামুচ দৈ, 1 চামুচ কেঁচা হালধিৰ ৰস আৰু 1 চামুচ আলুৰ ৰস। আলুখিনি আপোনালোকে বটি ল'ব পাৰে নাইবা ৰুকনিৰে ৰুকি লৈও ৰসখিনি উলিয়াই ল'ব পাৰে। এই সামগ্ৰীখিনি আপোনালোকে ভালদৰে এটা পাত্ৰত মিহলাই ল'ব আৰু ডিঙিত লগাব। তাৰ পিছত 15 মিনিটমান ৰাখি ঠাণ্ডা পানীৰে ধুই দিব। এই পেকটো যদি আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন লগাব পাৰে তেন্তে খুব কম দিনৰ ভিতৰতে আপোনালোকে সুফল পাব। 2 নম্বৰটো হ'ল 1 চামুচ চাউলৰ গুড়ি, আধা চামুচ নেমুৰ ৰস, 1 চামুচ গোলাপ জল আৰু আধা চামুচ গুড়ি কৰি লোৱা চেনি। বস্তু ভালদৰে মিহলাই ডিঙিত লগাই 3-4 মিনিটমান লাহে লাহে স্কাৰ্ফ কৰি ঠাণ্ডা পানীৰে ধুই পেলাব। এনেকৈ সপ্তাহত 3 বা 4 দিন কৰিলে সুফল নোপোৱাৰ কোনো কাৰণেই নাথাকিব। এতিয়া আহোঁ পিঠিখনলৈ। তাৰ পিঠিৰ ওপৰ অংশ কলা দাগ থকাৰ নিচিনা লাগে আৰু খহটা যেন অনুভৱ হয়। কিছু যত্ন ল'লেই এই সমস্যাৰ পৰা সহজে মুক্ত হ'ব পাৰি। পিঠিখনৰ বাবে আমি ল'ব লাগিব 2 চামুচ বেচন, 2 চামুচ আলুৰ ৰস আৰু আধা চামুচ মৌ। এইখিনি বস্তু ভালদৰে মিহলাই পিঠিত লগাওক আৰু 20 মিনিটমান ৰাখি ঠাণ্ডা পানীৰে ধুই দিব। এই পেকটো আপোনালোকে সপ্তাহত 3 বা 4 দিনকৈ যদি 2 মাহমান লগায় তেন্তে নিশ্চয় উপকৃত হ'ব। 2 নম্বৰ টিপছটো হ'ল 2 চামুচ চাউলৰ গুড়ি, 1 চামুচ হালধিৰ গুড়ি, 1 চামুচ নেমুৰ ৰস আৰু 1 চামুচ গোলাপ জল। এইখিনি ভালদৰে মিহলাই লওক। তাৰপিছত এখন পৰিষ্কাৰ গামোচা নাইবা টাৱেল তিয়াই ল'ব আৰু সেইখনেৰে পিঠিখন লাহে লাহে মুচি ল'ব। আৰু এতিয়া বনাই থোৱা মিশ্ৰণটো লগাব আৰু পিঠিখন 5 মিনিটমান স্কাৰ্ফ কৰিব আৰু তাৰপিছত ঠাণ্ডা পানীৰে ধুই পেলাব। এই পেকটো আপোনালোকে সপ্তাহত 2 বাৰকৈ লগাবলৈ যত্ন কৰিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।